Hello friends, welcome to my channel Deha-mon Assam. আৰু পুনৰবাৰ ৰন্থলী আদৰ্শ গাঁৱত ভৰি দিলোঁ আমাৰ শিৱ খুৰাৰ ঘৰত। আৰু মইতো আগতকৈ চেহেৰা পাতি বহুত ভাল হৈছে আৰু ৰাইজক দেখাম বুলি আজি মৰিগাঁৱৰ পৰা আজি দল বান্ধি আহিছোঁ। আৰু ভিডিঅ'টো ধুনীয়াকৈ আগলৈ চাই থাকক। ৰন্থলী আদৰ্শ গাঁৱৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ স্থাপিত 1980 চনত। আৰু এইখন ঘৰে হৈছে শিৱ খুৰাৰ ঘৰ। ধুনীয়া এটা ফেমিলি আৰু ইয়াত সন্মুখত এটা টিলিঙা বজাই মানুহ মন্দিৰলৈ আহে। আৰু ফেমিলিটো চাওক, সঁচাই বহুত ভাল লগা ধুনীয়া এটা ফেমিলি। বিয়া পাৰ্টি আছে আৰু কি কম ভালনে? সেইফালে আমাৰ মোৰ আশা মেইন ৰালজন আজি পাই ভাল লাগিল। আৰু আজি ঢোল পেপাৰ বজাই আজি মজ খাম। আজি ঢুলীয়া পাৰ্টি লৈ আহিছোঁ। ধুনীয়া সুন্দৰ বজোৱা। আৰু এইফালে আমাৰ মৰিগাঁও ৰাইজ আৰু এইফালে লগত বাবা খুৰা আছে। আৰু মইতো চাওক চেহেৰা ধুনীয়া হৈ আছে। ধুনীয়া ভাইটি ধুনীয়া। আৰু বজোৱা। সজা ইও সজা বহুত ঠাণ্ডা ন। তুমি বজোৱা, তুমি ঢোল বজোৱা। পুনৰবাৰ আকৌ লগ পালোঁ, ভাল লাগিলে। কিন্তু মোৰটোৰ লগত আপুনিয়ে লাগি আছে। যুঁজৰ টাইমতো আপোনাক এজন দেখা পাওঁ, ভাল লাগিব। আগতকৈ অকণমান চেহেৰাটো ভাল হৈছে বাৰু, দেখা নাই। কাৰণ তেতিয়া মই তেতিয়া কি মাহত আহিছিলোঁ নহয়, মানে দুমাহমান হ'ল চাগে ভিডিঅ' বনোৱা। এতিয়া অকণমান চেহেৰাটো ভাল। এতিয়া পথাৰ কোনখন পথাৰত ৰাখে? মই এইফালে আগত এনে ঘাঁহ কেনেকুৱা পথাৰত? ঘাঁহ আছে। এইটো চাইডে বাইপাছৰ লগত ঘাঁহ নাই নেকি? আছে, মোৰ থাকে ন। এইবিলাক মোৰ দিছে, মোৰ দেখিলে সি দাম, মোৰ দেখিলে সি নাখায় মানে। নাখায়। এইখন হৈছে ৰন্থলী আদৰ্শ গাঁৱৰ এখন পথাৰ। আপোনাৰ মইতো ইয়াতে ৰখা হয় আৰু মইতো অলপ বাহিৰলৈ লৈ আহিব বাৰু। মইতো আজি ধুনীয়াকৈ ৰাইজক দেখাম বাৰু। পিছাইটো অলপ আহিছে বাৰু। এতিয়া কি এইটো উৰি ঘাঁহটোহে খুৱাই আছে ন? এতিয়া মাকৈটো খোৱা হোৱা নাই? মাকৈটো যদি খোৱা হয় আৰু অলপ স্বাস্থ্য আহিলেতি। মইতো কিন্তু বহুত ঠাণ্ডা দেই, বহুত ঠাণ্ডা। অহা বছৰৰ পৰা বোলে ৰাউণ্ড খেলটো বন্ধ হৈ গৈছে, টাইম ছিষ্টেম খেল হ'ব। হয়নে কথাটো? আপুনি আগত যাই কওক, হয়নে কথাটো? ফাইনেল অহা বছৰ মানে টাইম ছিষ্টেম। এইটো কি কমিটিয়ে কৈছেনে? কিমান দিন হ'ল এইটো কৰা? দুমাহ তিনিমাহমান। অহা বছৰৰ পৰা ৰাইজে আনিলে টাইম ছিষ্টেমত যুঁজাব পাৰিব। মানে যিটো আমাৰ ৰাউণ্ড খেল আছিল, সেই ৰাউণ্ড খেলটো অলৰেডি উঠাই দিয়া হৈছে। এতিয়া নগাঁৱত মানে এইটো খেল পূৰা টোটেলি উঠাই দিলে। পুনৰবাৰ ৰাইজে চাই লওক ভালকৈ। শিৱ খুৰাৰ মইতো আগতকৈ চেহেৰাটো কেনেকুৱা হৈছে ৰাইজে কমেণ্ট কৰি জনাব। এতিয়া শিঙা মাটি লয়নে? আজি অকণমান দেখাব পাৰিব নেকি পথাৰত? এনেই অকণমান ৰাস্তাত অকণমান উলিয়াই দিব পাৰিব নেকি? অকণমান অলপ ৰাইজক আজি দেখাম। আৰু আমি মৰিগাঁৱৰ পৰা আহিছোঁ আৰু পুনৰবাৰ মইতো অলপ বাহিৰত ওলাই ৰাইজক ভালকৈ দেখাম আজি। আৰু মইতো চাওক কিমান ঠাণ্ডা। বেলেগ মহৰ নিচিনা বা ৰছী টানা এইবিলাক ছিষ্টেম নাই। এই নাক চাওক কি ধুনীয়া হৈ আছে। বেলেগ মহ দেখিছোঁ কিমান নাক টানে, নাক কাটি যায়। কিন্তু মইতো চাওক কিমান ঠাণ্ডা মহ। আপোনাৰ নামটো কি আছিলে? মোৰ নাম মনস্বৰ দাস। আপোনাৰ ঘৰ ইয়াতে? মনস্বৰ দাসে অহা বছৰ আমাৰ খুৰাক পাব, মহৰ লগত পাব, শিৱ খুৰাকো পাব আৰু এইফালে আমাৰ মনেশ্বৰ দাস খুৰাকো পাব। ফেমিলিটো কিন্তু বহুত ধুনীয়া। বাবা খুৰাৰ ফেমিলিটো বহুত ধুনীয়া, ভাল লাগে। মই এতিয়া দুবাৰ হ'ল আহা। ঠিক আছে ব'লক অকণমান বাটলৈ লৈ যাব মইতো।
আৰু আজি মইতো স্পীডটো ৰাইজে দেখা পাব আৰু মইতো কিমান স্পীড আৰু কিমান তেজি ব'লা 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 নামটো কি আছিল নহয় মইতো বাবু এয়া নগাঁও চেম্পিয়ন বাবু ভাল লাগিলে আপুনি ৰিকুৱেষ্টটো ৰখাৰ বাবে যে মইতো ৰাইজক দেখাম বুলি চাওকে বাহিৰলৈ উলিয়াই আনিছে চাওক বাহিৰত অনাৰ পিছতে মানে মহ ইয়াৰ পৰা মহ দেখা পায় মানে পথাৰত যে মহ আছে সি গম পায় মানে চাওক কিমান মাথা দাঙি আছে মোচনটো চাওক বাহিৰত অনাৰ পিছতে মোচনটো কেনেকুৱা হৈ গ'ল এনেকৈ থকাৰ পিছত কিমান এটা ভাল লাগে ন আৰু ফিল্ডত নিয়াৰ পিছত আৰু দৌৰি খুন্দা মাৰে এইফালে মানুহ দেখি আছে ব'লা বাবু ব'লা 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 অঁ বাহ ওচৰত কলগছ আছে নেকি নিদিব ন একদম ছুটি যাব মানে ইমান জোচ মহটো আৰু ৰাইজে মহটো চাই চেহেৰাটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু এইফালে আছে আমাৰ বাবা খুৰাৰ নাতিটো তোমাৰ নামটো কি আছিলে পংকজ বনিয়া পংকজ বনিয়া ভাইটিটো মহটোৰ লগত লাগি থাকে বাৰু বাবু ব'লা বাহিৰত অনাৰ পিছতে মানে অলপ মোচনটো অলপ চেঞ্জ হৈ যায় ভিতৰত থকাৰ পিছত কিমান ঠাণ্ডা দিছেনে বাহিৰত অনাৰ পিছত মানে ভাবে চাগে যুঁজাব নিব নেকি তেনেকুৱা এটা অনুভৱ গছতো লয় ন শিঙাবান যুঁজৰ টাইমত এই কিবা অসুবিধা কৰে নেকি যুঁজৰ টাইমত খালি এটাই মানে কি তাৰ প্ৰব্লেম যেতিয়া ধৰক যদি হাৰিলে হাৰিছে যদি জিকি গ'ল সেই মহটো ঘূৰাই নাহিব দৌৰাব পুৰা দৌৰাব মানে অৱস্থা নাইকিয়া মানে মহ এইটো কাৰণে মানে মই এইটোৱে হেৰি সি যে মানে দৌৰি গৈ তাক যে সোধাই সেইটো কাৰণে মানে ভয় লাগে অঁ মানে কেনেকুৱা লাগিছে কিবা এটা কোৱা আকৌ তোমালোকৰ মনটো চাই ভাল লাগেনে কোৱা আকৌ লাজ কৰিছে মাইনা লাজ কৰিছে চেষ্টা কৰি চাব যদি শিঙাবান জোৰে ৰাইজে ধুনীয়াকৈ দেখা পাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলত নতুন যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাবু ধুনীয়া নাম মইতো কিন্তু এই ভৰিৰ পাপকেইটা যে বগা বগা বহুত ভাল লাগে দেই এইবছৰ কিমানখন চাইকেল আনিলে পইচাই দিছে ন পংকজ বনিয়া আমাৰ ভাইটিটোৱে পূৰা জোৰদাৰ চলাই আছে ৰাইজক শিঙাবান দেখাম বুলি আৰু ইয়াত চাওঁ না ঘাঁহ কিমান ওখ ওখ হৈ আছে এই দুবৰি ঘাঁহটো খায় ন তোমালোকে এতিয়াতো পথাৰতে চৰাই আছা ঘাঁহটো এতিয়া কিনা ঘাঁহটোতো বা মাকৈ চাকৰিটো খোৱা নহয় পথাৰৰ ঘাঁহৰ ওপৰত কি ধুনীয়া চেহেৰা ভালে হৈছে যুঁজৰ বাবে ধুনীয়া এটা চেহেৰা আৰু ইয়াতকৈ বেছি চেহেৰা হ'লে ভাগৰটো বেছি হ'ব এতিয়া যুঁজি ভাল পাব চেহেৰাটো কম আৰু ৰাইজক শিঙাবান দেখাবলৈ অলপ চেষ্টা চলাই আছোঁ ল'বনে শিঙাবান ৰাইজে চাব পাবনে শিঙাবান দেখাব চেষ্টা কৰিছিলোঁ কিন্তু পৰা নাই বহুতখিনি যোৰদাৰ চলাইছিলোঁ ৰাইজক দেখাব পৰা নাই আৰু এইফালে আমাৰ দাদাহঁত আহি ধৰ ধৰ কৈ আছে
চেষ্টা পূৰা চলাই আছে আৰু এইফালে আমাৰ গোৱালজনে বহুত জোৰদাৰ চলাই আছে ঠিক আছে ব'লা মুড নাই সেইটো ঘাঁহ কাটি দিলেহে খাব কাটি দিলে খাই ন এনেই নাখায় ঘাঁহটোতো বৰ ধুনীয়া ঘাঁহ হৈ আছে অঁ খাব খাওঁনে ইমান বেয়া নহয় বাৰু কোনটো মহ বুক্তি অঁ ইয়াতকৈ চেহেৰা জানো অঁ ইয়াতকৈ চেহেৰাটো ভাল হৈ আছে ই পথাৰৰ ঘাঁহৰ ওপৰত তাৰ চেহেৰাটো ন ধুনীয়া চাওক ধুনীয়া হৈ আছে চেহেৰা পাতি বৰ ধুনীয়া আছে আপোনালোকৰ কেনেকুৱা অনুভৱ কেনেকুৱা আৰু এজন আছে আপুনি আহক আকৌ মহটোৰ ওচৰত আহক আপোনালোকৰ গাঁৱৰ মহ আহক অনুভৱ মানে আমাৰ গাঁৱৰ কাৰণে চবৰে যাতে নাম হয় ভাল হয় আৰু নগাঁৱত এতিয়া ই কেইবছৰ ধৰি চেম্পিয়ন হৈ আছে চেম্পিয়নটো এইবাৰ 2 বছৰ হ'ল চেম্পিয়ন হৈ থকা আপোনাৰ নামটো দিলীপ বনিয়া আপুনি মহযোৰ চাই ভাল পায়নে লগত থাকে ন মহৰ লগত থাকে ঠিকে আছে ধুনীয়া এটা মহ চাইছোঁ যে এই মহটো মই এনেকুৱা এটা মানে বনাম ভাবিছোঁ যে মহটো দেখিলে মানে আৰু বেলেগ মহ নিদিয়ে এটা মহৰ মালিকে গৌৰৱ কৰা নাই কিন্তু গাঁওখনৰ বাবে এটা গৌৰৱৰ কথা ইমান ডাঙৰ এটা মহ আছে ভাল লাগে ন আমাৰ গাঁৱত এতিয়া তেনেকুৱা এটা মহ আছে এতিয়া আমাৰ ভাল লাগে ইমান ডাঙৰ এটা মহ আছে অঁ ৰজাপতি খেলত হয় এই মহটো এই কাম লগত দিছিল বগা মহটোৰ লগত দিলে ই এনেকুৱা এটা মহ আনিছে ইয়াৰ লগত দিবৰ কাৰণে তাৰপিছত যেতিয়া মানে আমাৰ এই জিকি গ'ল তেতিয়া ববা কেতিয়া বেয়া পোক হ'ল সেইটো কাৰণে মই কৈছোঁ যে আন কেইটা আন এতিয়া মই দিম এতিয়া গাঁৱৰ মানুহে সুতটো মই দিম বুলি ধুনীয়াকৈ ৰাইজে মোকামিলা কৰে ৰাইজৰ খেলহে দেখাব লাগে হয় নহয় তাত আৰু হিংসা জেদ ভাৱ এইবিলাক কি আছে মহে খেলি জিকিব এনে মৰিগাঁৱত নিয়া চান্স আছেনে অহা বছৰলৈ মৰিগাঁৱত নিলে ইয়াৰ জোৰ বহুত পাব খেল ভাল হ'ব ন ৰাইজে চাব ৰাইজে আশীৰ্বাদ দিব মইতো জানো ধুনীয়া এখন খেল দেখায় অঁ মৰিগাঁও কপাহায়াত নিয়া হ'ব ঠিক আছে আমাৰ গোৱালে কৈছে বাৰু ঠিক আছে গোৱালে কোৱা মানে মালিকে একে আৰু গোৱালজনে মেইন তো অহা বছৰ আমি দেখা পাম মৰিগাঁও কপাহায়াত প্ৰথম কপাহায়াতে নিয়া হ'ব ন ঠিক আছে ৰাইজেহে গম পাব মইতো বহুত দিনৰ মূৰত দেখিছে বাৰু চেহেৰা পাতিটো কেনেকুৱা হৈছে আমি এতিয়া ইমান ক'ব নোৱাৰোঁ তো ৰাইজে চাই ক'ব চেহেৰা পাতি কেনেকুৱা হৈ আছে এইটো আছে নগাঁও চেম্পিয়ন আদৰ্শ গাঁৱৰ বাবে গৌৰৱৰ ধুনীয়া এটা মহ বাবা খুৰাৰ মহ এটা নগাঁৱত পপুলাৰ ঠিক আছে আজিৰ বাবে চবকে এৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব ঠিক আছে ভাইটি এৰিছোঁ